हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल और आप लोगों के साथ सौरभ का ब्लॉग्स। तो কালি আপোনালোকে চালে চাগে আজি ভিডিঅ' আপলোড দিছোঁ মই। কালি আমাৰ ওচৰত এটা চুইচ গেট আছে, তাতে মানে মই এডিট কৰাৰ সময়ত চালোঁ ধুনীয়া এটা অকণমান দেখাইছোঁ, কিন্তু ধুনীয়া ভিউ আহিল। তো এতিয়া ভাবি আছোঁ তাতে যাওঁ বুলি। তো কেইটামান চিনেমাটিক শ্বৰ্টছ ল'ম। তো কেনেকুৱা হয় কেনেকুৱা নহয়, যদি ভিডিঅ'টো ভাল হয় তেনেহ'লে আপলোড দিম, যদি ভাল নহয় তেনেহ'লে আপলোড নিদিওঁ। তো যাওঁ বলক কেনেকুৱা হয়। মানে এডিট কৰাৰ সময়ত মই চালোঁ ধুনীয়া এটা ভিউ আহিছিল। তো মই বেছি তাতে বনোৱা নাছিলোঁ, জাষ্ট এনেই দেখাই দিছিলোঁ, কিন্তু বহুত ভাল লাগিছিল মানে মোক চাই কিনে এডিট কৰাৰ সময়ত। তো এতিয়া যাওঁ, ষ্টেণ্ড এটা ধৰি লওঁ। তো ইয়াতে আছে ষ্টেণ্ডবিলাক, নিটো লৈ লওঁ, ষ্টিকৰে কাম আছে তাতে। তো বলক যাওঁ। তো বন্ধ কৰোঁ। তো আৰু এক কাম, চুলিকেইটা ঠিকে আছে নে নাই? ঠিকে আছে। তো বলক যাওঁ আপোনালোকৰ লগত, আপোনালোকেও বলক। দৰজাটো কৰি দিওঁ বন্ধ আৰু ওলাওঁ। কি মেছেজ আহিছে? 50%। তো এইটো হৈছে ভাইটিৰ চাইকেল, ভাইটিৰ চাইকেলটো নলওঁ, মোৰ বাসন্তীখনে লৈ যাওঁ। তো বলক চাই থাকিব ভিডিঅ'টো আৰম্ভলৈকে। তো ৰাস্তাত লগ পাই আছোঁ, বলক। মানে আমাৰ ৰাস্তাটো একেবাৰে বেয়া, তো আপোনালোকৰ ৰাস্তাও দেখাই আছোঁ কেনেকুৱা আছে। তো মই এতিয়া গৈ আছোঁ চাইকেলত, মোৰ বাসন্তীখন বাস্কেটখন টেৰা হৈ আছে দেখোন। তো এইটোৱে আমাৰ এনেকুৱা ৰাস্তা, পুলুংটো মনত ৰাখক কেতিয়াবা আহিলে। আৰু এইটোৱে আমাৰ ভঙা চিঙা পকা ৰাস্তা, হাই ৰোড, মেইন ৰোড। মানে এইটোৱে হয় আমাৰ মেইন ৰোড। বেংবাৰী ঘাগৰাটো টংলা মেইন ৰোডৰ, কিন্তু অৱস্থা নাই ৰাস্তাখন। আৰু আগত দেখাইছোঁ তেনেকুৱা ৰাস্তা আছে। তো গাইছ মই গৈ আছিলোঁ আৰু মাহী কৈছোঁ যে ধানখন থৈ আহা বুলি। তো তাৰ কাৰণে ভিডিঅ'টো বন্ধ কৰিছিলোঁ মই। ক'লে যে এই নালাগে বুলি, তেতিয়া আৰু গৈ আছোঁ, এখন জেগাতে থৈ দিছোঁ। তো এয়ে আমাৰ খোখা বস্তিৰ ভোলাখাচৰ ৰাস্তা এনেকুৱা। ভাগৰ লাগে যায় ইয়াতে চাইকেল চলাই বা গাড়ী চলায়ো। বাৰিষা কালতো আৰু একেবাৰে ক'বই নালাগে, ইমানে বেয়া থাকে ন, একেবাৰে বোকা চিঙা চেচ। বেছি দূৰ নহয়, 10 মিটাৰ নে 10 মিটাৰ নহয় দে, বেছি হ'ব। পালুৱে আহে আৰু বেছি স্কিপো কৰা নাই ভিডিঅ'টো, মই অলপ অলপহে কৰিছোঁ। তো আপোনালোকে নাভাবিব যে দূৰত আছে বুলি, তো ওচৰতে। তো পাই গ'লোঁ কেনেকুৱা হয় কেনেকুৱা নহয়। আৰু বাস্কেটটো এইয়া বম কেলা এইফালেদি যায়। অকলে আছোঁ, ভাইটিক লগ ধৰিছিলোঁ, ভাইটি নাহিম বুলি কৈছে। তো ইয়াতে অলপ চাউণ্ডৰ প্ৰব্লেম হ'ব, কাৰণ চাউণ্ডৰ প্ৰব্লেম হ'ব চাগে, পানীৰ শব্দটো বেছি আছে। ব্ৰেক নাই বে। তো ইয়াতে মই আগে পিছে ভিডিঅ' বনাইছোঁ, আপোনালোকে চেনেলত যাই চেক কৰিব পাৰে। তো বাসন্তীখন পাৰ্কিং কৰি দিলোঁ আৰু ষ্টেণ্ডখন লৈ ল'লোঁ। এতিয়া বলক কেনেকুৱা আহে কেনেকুৱা নহয় অলপ ওপৰৰ পৰা চাই লওঁ। আগতে সৰু আছিল, এতিয়া ডাঙৰ কৰিল চুইচ গেটটো। আগতে সৰু আছিল, এতিয়া বহল কৰিলে। আৰু এয়া বগলী বহি আছে বিন্দাছ, নিজৰ কাম কৰি আছে। আৰু এইফালে কি কয় বেহাৰ, চেৰচনে বেহাৰ কয় অসমীয়া নাজানো মই, বেহাৰ হয় আমাৰ ভাষাত, বেহাৰে বুলি কয়। তো ফুল হৈ আছে, ফুল হ'লে ধুনীয়া দেখিব। তো ইয়াৰ পৰা চাওঁ কেনেকুৱা। তো আপোনালোকক দেখাই আছোঁ তলত যাই কিনে, মই তলত গ'লে বেছি ভাল হ'ব চাগে। তো বলক তলত যায় চিনেমাটিক এটা চাব। আৰু মাজত এটা মাজুলী, আমাৰ সৰু মাজুলী, বানপানীত মাটি আহি আহি তাতে জমা হৈ গ'ল, তাৰ কাৰণে ঘাঁহ বন ওলাই গৈছে। তো ইফালেদি নামিম মই। ইয়াতে আহি কিবা এটা শান্তি লাগে। কেইটামান ভিডিঅ' মই ইয়াতে আহি আপলোড কৰিছোঁ মই, কাৰণ ইয়াতে নেটৱৰ্ক ইমান ধুনীয়া স্পীড ইণ্টাৰনেট চলে। তো বলক তলত যাওঁ। দেখাত তো ধুনীয়াই লাগি আছে গাইছ,
কিন্তু ইয়াতে ভিডিঅ' বনাব ৰিস্ক আছে, কাৰণ এবাৰ যদি পানীত ফোনটো পৰি যায় চেছ, মোৰ চেনেল টাটা বাই বাই হৈ যাব। ঐ কেলা, তো বহুত ৰিস্ক। ষ্টেণ্ডটো ইমান হেভি নহয়, বাই চান্সত যদি পৰি যায় চেছ আৰু মোৰ। তো যি নহওক হাততে কৰিম বুলি ভাবি আছোঁ মই। হাতটো বেছি বিশ্বাস লাগি আছে মানে, এই কি কয় নাজানো। তো চিনেমাটিক চাওক গাইজ, চিনেমাটিক। তো গাইজ মই গৈ আছোঁ এতিয়া ফ্ৰেণ্ডৰ ঘৰত, বেছি দূৰ নাই, এনে বৰিং লাগি গৈছিল। তো এতিয়া যাওঁ ফ্ৰেণ্ডৰ ঘৰত, কি কৰি আছে কি নাই, আছে নে নাই মানুহটো ক'ব নোৱাৰোঁ, মানে এই ঘৰতে নাথাকে। তো বলক দেখাই আছোঁ। তো গাইজ মই আছিলোঁ ইয়াতে, ৰখিছিলোঁ মানে আহি আছিলোঁ আৰু হৈ গ'ল চাইকেলটো কাণ্ড। কি ক'ম, মোদী চৰকাৰৰ দিয়া চাইকেল চাওকচোন, চেনটো পৰি গ'ল আৰু উঠাওঁ এতিয়া বহুত দিগদাৰ হৈ আছে। তেল দিব লাগিব নেকি, ক'লা হৈ আছে একেবাৰে। বনাই ভাগৰ লাগি গ'ল, কিমান খৰচা কৰিম বা এইটো চাইকেলত। বনালেহে চলাব পাৰোঁ, নহ'লেতো চলাবই নোৱাৰে, একেবাৰে বেয়া হৈ থাকে। এতিয়া চেনটো বনালে আৰু বা কি বা বেয়া হ'ব। এই উঠি যা, চেনটো উঠিল বাৰু, মানে লুজ হৈ আছে চেনটো বহুত। কালি টানিছিলোঁ চেনটো মই, তথাপিও আৰু লুজ হৈ গ'ল, হাতটো ক'লা। তো আগলৈ যাওঁ আৰু। বহুত দূৰ অহাৰ পাছত মই পালোঁ পাকা ৰাস্তা, আৰু আহোঁতে কেইবাৰ চেন পৰিল ক'বই নালাগে। আৰু এইফালে তৰা লগাও আছে, তো ধুনীয়া আছে আৰু। তো আহি পাই গ'লো, এইটোৱে গাঁৱটো হয়। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ' যদি চাই ভাল লাগিছে ছাবস্ক্ৰাইবো কৰি দিব। মোক যদি মৰম লাগিছে তেনেহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু মই ঘূৰি ফুৰি সেইটো জেগাতে আহি পালোঁ, কাৰণ তাতে গৈ আছিলোঁ ফ্ৰেণ্ডৰ ঘৰত। তো গৈ পাইছিলোঁহি, আৰু মামা ফোন কৰি ক'লে যে মোক বোলে টংলা যাম বুলি ক'লে। তো তাৰ পৰা আহি টংলা গ'লোঁ, টংলাৰ পৰা এতিয়া মই হৰিচিঙা গৈ আছোঁ। জোতা চোতা পিন্ধি চাইছিলোঁ মই, তো কাপোৰ চাপোৰ চেঞ্জ কৰা নাই। আৰু ইফালে আমাৰ নতুন বাসন্তীয়ে বুলি ক'ব লাগে, মামাৰ গাড়ী এইখন। তো এতিয়া যাওঁ মই হৰিচিঙা, কিবা এটা কাম আছে। আৰু মই দেউতাৰ জোতা পিন্ধি আছোঁ, মানে দেউতাৰ নতুন জোতা কিনিছোঁতো, তাৰ জোতাটো মই পিন্ধি লৈছোঁ। ঠিকে আছেনে গাইজ, কমেণ্ট কৰিব। তো এতিয়া আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ। যদি প্লিজ ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে ইমান ছাপোৰ্ট কৰি আছে মোক, দিন বা দিন সদায় এটা ছাবস্ক্ৰাইবাৰ মানে বেছি হৈ আছে। তো এনেকুৱাই ছাপোৰ্ট কৰি থাকক। লগ পাইছোঁ নেক্সট এটা ধামাকা ব্লগত।